হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ওলাইছোঁ মই আৰু মোৰ ফ্ৰেণ্ডজনী। বহুত দিনৰ মূৰত দেখিছে চাগে তাইক। ব'লক, মই আজি এঠাইত গৈ আছোঁ, আপোনালোককো দেখাম। এইটো চানটো চাওকচোন, কি ধুনীয়া। আমি মানে বহি আছোঁ আৰু বাছৰ কাৰণে, তো তেতিয়া মানে উঠালোঁ অলপমান। এতিয়া বাছৰ অপেক্ষাত আছোঁ। বাছ আহিছে, উঠোঁগৈ আৰু। এয়া বাছৰ পৰা নামি চাওক, লাইন ইয়াৰ পৰাই বহুত ভিৰ। তাৰপিছত আমি আহিলোঁ আৰু কিবাকৈ আহি এয়া এই জেগাটো কোনে কোনে চিনি পাইছে বাৰু মোক কমেণ্ট কৰি জনাব আপোনালোকে। হয়তো বহুতে চিনি পাইছে। এয়া আমি পাই গ'লোঁ জেগাত, যোন জেগাত আহিছোঁ। এয়া হৈছে খানাপাৰা ভেটেনেৰী, য'ত ইয়াতে ৰঙালী উৎসৱ পালন কৰি আছে আৰু। আমি আজি আহিছোঁ, দিনতে আহিছোঁ। আমি যিহেতু ছোৱালী মানুহ, তো দুজনী দিনতে আহিলোঁ। ইয়াৰ ভিতৰলৈ সোমাই গৈছোঁ, আপোনালোকক দেখাওঁ ব'লক। খুব ধুনীয়াকৈ পাতিছে দেই। গধূলি ছিংগাৰো আহিব ৰাতিকৈ। চাওক কি ধুনীয়া মানে। আমি আহি পায়ে বড়ো ডান্স, বাগৰুম্বা চাব পাইছোঁ। ব'লক আপোনালোকে উপভোগ কৰক। তো এতিয়া ফাইনেলি আমাৰ বিহু নৃত্য প্ৰদৰ্শন কৰিব আৰু আমি এতিয়া উপভোগ কৰিম। আপোনালোকে উপভোগ কৰক মোৰ লগতে ভিডিঅ'ৰ জৰিয়তে।
Yeah. How does those? চালোঁ আৰু সেয়াই আছিলে বিপণীসমূহ আছে ছাইডত আমি ইমানকৈ নগ'লোঁ আৰু যিহেতু গধূলি হৈ আহিলে আমি সেইকাৰণে ওলাই দিলোঁ আৰু আমি এতিয়া যাওঁ এয়া ছাইডতো বহিছে গাহৰি মাংস পুৰা তো আমি ওলাই দিওঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুন আহিছে ঠিক আছে।